তো বন্ধুসকল আজিৰ দিনত মোবাইলৰ বিষয়ে নজনা মানুহ নাই বুলি ক'লে মোৰ ভুলেই হ'ব, কিন্তু ইমান জানিও কি লাভ যদি আমি মোবাইলটো খানা খোৱাৰ সময়ত কিছুমান ভুল কৰোঁ। তো এই ভুলবোৰ জানি থাকিবৰ বাবে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক, আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। মই নজুল আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। তো আহক আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, 1 নম্বৰ ভুলটো হ'ল আপোনালোকে চাব, আপোনালোকৰ ঘৰত ঠাণ্ডাৰ দিনত জোতা মোজা চুৱেটাৰ পূৰা পিন্ধি একদম ঘূৰি থাকে, কিন্তু যদি আপোনালোকক সেই কাপোৰে গৰমৰ দিনত পিন্ধিব দিয়া হয় আপোনালোকৰ অৱস্থা কেনে হ'ব। তো ঠিক তেনেদৰে আপোনালোকৰ যদি মোবাইলটো চাৰ্জত দিয়াৰ সময়ত মোবাইলটো বেক কভাৰ লগোৱা থাকে, তো মোবাইলটো চাৰ্জ দিয়াৰ সময়ত মোবাইলটো বেটেৰী হিট হ'ব। হিট হোৱাৰ পিছত আপোনালোকৰ যদি বেক কভাৰ লগোৱাই থাকে তো মোবাইলটো পূৰা হিট হৈ হিটটো বাহিৰৰ ফালে ওলাই যাব নোৱাৰিব। তেতিয়া সেইকাৰণে মোবাইলটো বেছি হিট হয় আৰু মোবাইলটো পিছলৈকে শ্ল' মাৰা আৰম্ভ কৰে। সেইকাৰণে মোবাইল চাৰ্জত দিয়াৰ সময়ত আপোনালোকে চব সময়তে বেক কভাৰটো পাৰিলে খুলি থ'ব। 2 নম্বৰ ভুলটো হ'ল আপোনালোকৰ বহুতে ভাবে যে বেলেগৰ মোবাইলত বেলেগৰ চাৰ্জাৰেদি চাৰ্জ দিব নালাগে। কথাটো সম্পূৰ্ণৰূপে ভুল, কাৰণ আপোনালোকৰ চাৰ্জাৰ পাৰ্টৰ কোনো কথা নাই, তাতে আপোনালোকৰ মেইন কথাটো হ'ল চাৰ্জাৰ পাৰ্টৰ ভল্ট আৰু এম্পায়াৰটো। তো আপোনালোকে যিকোনো মোবাইল যিকোনো চাৰ্জাৰেদি চাৰ্জ দিব পাৰিব, কেৱল মাত্ৰ তাৰ ভল্ট আৰু এম্পায়াৰটো মিলিব লাগিব। উদাহৰণ হিচাপে ধৰক মোৰ চাৰ্জাৰ পাৰ্ট 5 ভল্ট 4 এম্পিয়াৰৰ। তো মই যদি কাৰোবাৰ মোবাইলে চাৰ্জ দিওঁ বা চাৰ্জাৰে চাৰ্জ দিওঁ মোৰ মোবাইলটো, তো তেওঁৰ চাৰ্জাৰ পাৰ্ট মই চাই ল'ব লাগিব 5 ভল্ট 4 এম্পিয়াৰৰ হয়নে নহয়। যদি হয় তো কোনো কথা নাই, মোৰ মোবাইলটো ভালদৰে চাৰ্জ ল'ব। 3 নম্বৰ ভুলটো হ'ল মোবাইল বোলে চাৰ্জত দিলে টিপি থাকিব নালাগে, নহ'লে ধামাকা হ'ব, ব্লাষ্ট হ'ব, ফাটি যাব। এই কথাটো সম্পূৰ্ণৰূপে মিছা। আৰে ভাই, আপুনি মোবাইলটো চাৰ্জত দিছে টিপক না, কিন্তু কথা হ'ল আপুনি মোবাইলটো যে চাৰ্জত দিছে মোবাইলৰ চাৰ্জাৰ পাৰ্ট আপোনাৰ মোবাইলৰ অৰিজিনেল চাৰ্জাৰ হ'ব লাগিব, নতুবা আপোনাৰ মোবাইলৰ বাবে যি ভল্ট যি এম্পায়াৰৰ চাৰ্জাৰ ৰিকমেণ্ডেড সেই চাৰ্জাৰহে আপুনি ব্যৱহাৰ কৰিব লাগিব। নহ'বা 50 টকীয়া চাৰ্জাৰ আপুনি ফুটপাথৰ পৰা আনি দিছে তো আপোনাৰ মোবাইল ব্লাষ্ট হ'বইতো। আৰু 4 নম্বৰ ভুলটো হ'ল আপুনি এটা মোবাইল কিনিছে, মোবাইলটো কিনি আনিয়ে ঘৰত পোনপ্ৰথমে আপুনি চাৰ্জত দিছে, ফুল চাৰ্জ নোহোৱাকৈ আপুনি মোবাইলটো নালাৰে। আৰে ভাই, তেনেকুৱা কোনো কথা নহয়। আপুনি মোবাইলটো আনিছে, চাওক না মোবাইলটোত কি কি আছে কি কি নাই, কেনেকুৱা ফেচিলিটি আছে। আৰু মোবাইলটো কোম্পানীয়ে সেইকাৰণেতো 40-50% চাৰ্জ দি পঠাইছে, যাতে আপুনি মোবাইলটো চাব পাৰে। আপোনাক দোকানীও কয় যে মোবাইলটো নি কিনে আগে ফুল চাৰ্জ কৰি ল'বা, তাৰপিছতে মোবাইলটো চাবা। তেনেকুৱা একো নাই, আপুনি মোবাইলটো আনিছে চাওক, বিন্দাছ চাই লওক কি আছে নাছে, তাৰপিছত আপুনি মোবাইলটো চাৰ্জ দিয়ক। তে গম পাইছে? তো আশা কৰিছোঁ বন্ধুসকল মোৰ ভিডিঅ'টোৰ পৰা আপোনালোকে কিছু কথা জানিব পাৰিছে, আৰু এনেধৰণৰ জানিবলগীয়া বুজিবলগীয়া শিকিবলগীয়া ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা বটনটো দবাই দিয়ক। তো বন্ধুসকল ভিডিঅ'টো আজিলৈকে ইমানেই, ধন্যবাদ।